নাই নাই একো দিয়া নাই আমাক ধনেশ্বৰে আৰু ৰাস্তা ঘাটৰতো এনেকুৱা হোৱা নাই 17 বছৰ দেখিলোঁ একো কৰি দিয়া নাই ৰাস্তা ঘাট চিটি ঘৰ কোনো গৰীব মানুহক কোনো সুবিধা দিয়া নাই সেই কাৰণত আমি এইটো বাদ দিলোঁ বাদ দি পেলাই আৰু UPPL আহি গ'লোঁ আমি মানে একো সুবিধা নাপাওঁ আমাৰ চৰকাৰে 17 বছৰ মাটিৰ পাট্টা দিয়া নাই এটা কাগজো নাই মাটিৰ সেইকাৰণে আমি এইটো পাৰ্টিত যোগদান কৰিলোঁ আগত আমি নাঙলতে আছিলোঁ ধনেশ্বৰে কি কৰিলে আপোনালোকৰ কাৰণে একো কৰা নাই আমাৰ ৰাস্তা ঘাট একো বনা নাই মানে আমাৰ চৰকাৰ সেইটোৰ কাৰণে মই মদত দিম আৰু মই গাঁৱৰ গাঁওবুঢ়া মই যিমানখিনি আপোনাৰ লগত অন্তৰ্ভুক্ত হৈছোঁ মোৰ গাঁওখিনি গোটাই আপোনাৰ ওচৰতে আহিব বা সেইটোৱে তাত একোৱে কৰা নাই কোনো আমাৰ মন্দিৰ দিয়া নাই কোনো ৰাস্তা ঘাট দিয়া নাই কোনো কাম কৰা নাই 17 বছৰ পাৰ হৈ আহিব একো দিয়া নাই আমাক ধনেশ্বৰে আৰু ৰাস্তা ঘাটৰতো এনেকুৱা হোৱা নাই তাৰ কাৰণত আমি আমাৰ চাৰক চাৰি UPPL জইন কৰিলোঁ নতুন কৰি কাম নাই আমি নাযাওঁ তাত ওচৰত 17 বছৰ দেখিলোঁ একো কৰি দিয়া নাই বা ৰাস্তা ঘাট ওরকম সাবসিডি ঘর কোনো গরিব মানুষক কোনো সুবিধা দিয়া নাই সেই কাৰণত আমি এইটো বাদ দিলোঁ বাদ দি পেলাই আৰু UPPL আহি গ'লোঁ একো দিয়া নাই আমাক ধনেশ্বৰে আৰু ৰাস্তা ঘাটৰতো এনেকুৱা হোৱা নাই তাৰ কাৰণত আমি আমাৰ চাৰক চাৰি UPPL জইন কৰিলোঁ নতুন কৰি আজিৰ পৰা জইন কৰিলোঁ নতুন কৰি আৰু মাটিৰ কামখিনিও আমাক কৰি দিব লাগে আমাৰ আশা আছে কৰিব কৰিলে আৰু ভাল আমাক লাগে কিমান আশাবাদী এতিয়া চৰকাৰক এতিয়া ৰঞ্জিত বসুমতাৰী কিমান আশাবাদী জিকাই দিব না জিকাই দিম বুলি কৈছো আশা কৰিছো আৰু ভোটত ধনেশ্বৰ আহিলে কি ক'বা ধনেশ্বৰকো না কথা কৰাব লাগিব ধনেশ্বৰৰ আমি নাযাঙে আৰু কাম নাই নেকি নাই নাই কাম নাই কোনো কাম নাই আমি নাযাওঁ তাত ওচৰত 17 বছৰ দেখিলোঁ একো কৰি দিয়া নাই বা ৰাস্তা ঘাট ওরকম সাবসিডি ঘর কোনো গরিব মানুষক কোনো সুবিধা দিয়া নাই সেই কাৰণত আমি এইটো বাদ দিলোঁ বাদ দি পেলাই আৰু UPPL আহি গ'লোঁ আজিৰ থেকে নতুন জইন কৰিলোঁ ঠিক আছে আমি মানে বাঙালডোবা পাৰ্টটোৰ হয় আমি মানে একো সুবিধা নাপাওঁ বাঙালডোবাত কিবা কয় আমাৰ চৰকাৰে 17 বছৰ চৰকাৰ আছিলে এতিয়াও মাটিৰ পাট্টা দিয়া নাই এটা কাগজো নাই মাটিৰ সেইকাৰণে আমি এইটো পাৰ্টিত যোগদান কৰিলোঁ আগত আমি নাঙলতে আছিলোঁ নাঙলে কৰা নাই নেকি বিগত সময়ত আপোনালোকৰ কাৰণে কৰা নাই। মাটিৰ সমস্যাৰ কাৰণে একো কৰা নাই আমি আমাৰ এটা কৰি ফৰ্ম দিছে ফৰ্ম দি মাটিৰ পট্টা বনাব গৈছে বুলি কেতিয়া বনাই ফৰ্ম বিলাক আছে আমাৰ লগত ফৰ্মবিলাক আছে আশা আছে না নাই পাট্টা নাই আমাৰ নাই আশা আছে না নাই কাম আশাটো আছে কাম কৰিব আছে কোকৰাঝাৰ ডিষ্ট্ৰিক্টত বহুত বনাইছে বোলে জয়পুৰ চাইডত আশা আছে বনাব বুলি ধনেশ্বৰে কি কৰিলে আপোনালোকৰ কাৰণে একো কৰা নাই আমাৰ কোনো ৰাস্তা ঘাট একো বনা নাই একো দিয়া নাই ধনেশ্বৰে একো দিয়া নাই চৰকাৰে বস্তু আমি এটা পোৱা নাই বস্তু খালি এটা ঘৰ পাইছো তাও এই বছৰ পাইছো মানে নতুন কৰি UPPL পৰা পাইছো UPPL পৰা পাইছো মানে আমাৰ যিটো চৰকাৰ সেইটোৰ কাৰণে মই মদত দিম আৰু মই গাঁৱৰ গাঁওবুঢ়া মই যিমানখিনি আপোনাৰ লগত অন্তৰ্ভুক্ত হৈছোঁ মোৰ গাঁওখিনি গোটাই আপোনাৰ ওচৰতে আহিব বা সেইটোৱে তাত একোৱে কৰা নাই কোনো আমাৰ মন্দিৰ দিয়া নাই কোনো ৰাস্তা ঘাট দিয়া নাই কোনো কাম কৰা নাই 17 বছৰ পাৰ হৈ আহিব তাহলে মই কি কৰিম এতিয়া মই নেক্সট ছেকেণ্ডত দিয়ে আপোনাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু ধনেশ্বৰে কি কয় আপোনালোকৰ কি কৰি দিলে আপোনালোকৰ কাৰণে ধনেশ্বৰেতো কৈ আছে দিম পাম হ'ব দিব এনেকুৱাই কৈ আছে তেওঁতো মিছা কথা কৈয়ে আছে তাত আমি কি কৰিম ছাৰ আমাৰতো উপায় নাই এইটোৱে আৰু কি ছাৰ ধনেশ্বৰে কাম কৰা নাই আপোনালোকৰ কাৰণে নাই শত্ৰুদৰ জাতিৰ কাৰণে কি কৰিলে আপোনালোকৰ যিখিনি জাতি আছে একোৱে কৰা নাই ৰাস্তা নাই ঘৰ নাই বাৰী নাই মন্দিৰ নাই কোনো কৰা নাই 2 লাখ টকা দিয়া হৈছে হয় ৰঞ্জিত বসুমতাৰী কি ক'ব তেখেতে এতিয়া প্ৰাৰ্থী হয় আপোনালোকৰ UPPL পৰা হয় কি ক'ব তেখেতক আমি ছাৰে কম আৰু জিকাই দিব না নাই জিকাই দিব না নাই জিকাই দিম আমি তাৰ কাৰণেতো আগবাঢ়িছো ছাৰ